এইফালে মাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম নেশ্যনৰ ভিডিঅ'লৈ আপোনালোকে চাই আছে এক্সিটিভ আৰু আজি ঘৰতে অকণমান ঘৰতে অলপমান ব্লগিং এটা বনাই দিছোঁ সৰু মোৰকৈ যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু আজি এনেই ঘৰতে আজি এতিয়া ভাত হৈছে ভাতটো খাই ল'মগৈ আপোনালোকক দেখাই আছোঁ কিহেৰে পাইছে কিহে বনাইছোঁ কিহে নাই আপোনাৰ জাষ্ট নাও এতিয়া দাই এটা পাত ছিঙি আহিছে দেখাই আছোঁ পাতখিনি এইখিনি আৰু পিছফালে বেকগ্ৰাউণ্ডত দেখিছে সেইখন বাগানখিনি দেখিছে এইখন পিছফালে সেইকাৰণে ছিঙিলেও এতিয়া বিচলা আছে গৰম যিটো দিছে ৰ'দ মাছ বহুত গৰম দিয়ে ইয়াত বৰষুণ দিলে একেৰাহে খাটা বৰষুণ দিয়ে বতৰ কথা আজিকালি ধৰিব নোৱাৰি কোন টাইমত বৰষুণ দিলে কোন টাইমত ৰ'দ দিয়ে আৰু মেইন কথা হ'ল এতিয়া ভাতটো খাই ল'ব আৰু এইফালে মায়ে আম লৈ আহিলে খাতৰা মিঠা আম আৰু এতিয়া খাব লাগিব পূৰা মিঠা আম কেনেকুৱা লাগিব খাই পাপাই আনিছিলে পাপাক নেদেখাওঁ আৰু যেতিয়া মোক কৈছিলোঁ নহয় 100K ছাবস্ক্ৰাইবাৰ যেতিয়া হ'ব তেতিয়া লাগিলে 4 বছৰ 5 বছৰ এতিয়া 100K হয় তেতিয়া ফেচ কৰিব আৰু এতিয়া আম আনিছিলে পাপাই আনি দিছিলে মায়ে থৈ দিছিলে ধুনীয়াকৈ এতিয়া ভাত খাব হৈছিলে আম দেখালে আম মায়ে খাইছে আমি নেখাওঁ এতিয়া ভাত খামগৈ আপোনাৰ আমখিনি দেখাইছে সেইখিনি আম দেখিছে সেইখিনি আম দেখিছে পূৰা খাটা আম মিঠা জোপা দিয়ে সেইজোপা আম আনিছিলে এইটো হ'ল দালি আৰু মোৱাপাত জোল আৰু হেৰি আছিলে কিবা আছে বুলি আৰু এইফালে আলু কণী তাৰপিছত পিঁয়াজ আছে আৰু বেঙেনা আছে আৰু নেমু যদি মই নেখাওঁ ইহঁতে খাইছে আৰু মই এইবোৰ জলফাই এতিয়া ফুল ফুলিছে জলফাই লাগিব এইজোপা লগতে জলফাই লাগিব খুবচে অলপমান জুম কৰি দেখাই দিছোঁ এইখিনি ফুল অলপ দেখিছে এইখিনি চাই চাওঁ আৰু এইফালে পাণ বাৰী আছে আৰু এই আমজোপা আমাৰ এই গছজোপা এই গছজোপা তাম ক'ত গজি গ'ল চাওকচোন তাম এইজোপা আম গছ এইফালে পাকঘৰ বনোৱা কথা আছে গছজোপা টপকি গ'ল ক'ৰবা জানো এইজোপা তাম সৰুতে উঘালিম কৰি ডাঙৰ হৈ গ'লগৈ ডাঙৰ হৈ গ'লগৈ এতিয়া বহুতে ডাঙৰ হৈ গ'ল এতিয়া আৰু এতিয়া ৰুলেও মৰি আহিব পাৰে সেইকাৰণে ইমান হেৰি নাই মৰি আহিব পাৰে এনেকৈ থাকিব দিম আৰু এতিয়া এনেকৈ যদি সেইবিলাক অকণমান আগত অকণমান লৈ যাম পাকঘৰটো সেইটো চাইডে অকণমান পাকঘৰৰ আগত লৈ যাম শিখৰটো এনেকৈ আছেতো পাকঘৰটো এতিয়া এনেকৈ আছে এনেকৈ থ'ব লাগিব এতিয়া গঁৰালত যেনেকৈ আছে এনেকৈ পাকঘৰ বনাম বুলি ভাবিছোঁ এতিয়া গছজোপা এনেকৈ আহি দিলে অকণমান সেইটো চাইডে নিম আম লাগিলে কিন্তু এতিয়া ডাঙৰ পূৰা খাতৰা আমজোপা গজি গ'লে ডাঙৰ আম আমাৰ নেমু জোপা খাবলৈ হৈ গ'ল বেছি ডাঙৰ এইজোপা হয় নেমু জোপা দেখিছে এইজোপা ৰসটো হোৱা নাই বাৰু ডাঙৰ হৈছে কিমান হৈছে দেখালোঁ আপোনালোকে আৰু এতিয়া ৰসটো হ'লে খাই মজা লাগে আৰু খালে আপোনালোকৰ এখন কমেণ্টত ক'বখিনি কি হয় মই নেদেখা বাৰু গম পালে কি হয় ক'লে নাই কোৱা কমেণ্টত ক'ব কি হয় মই জানো আপোনালোকে ক'ব কমেণ্টত খালি নেদেখা আৰু মটৰ চুইচটো একদম হেৰি খুলি থৈ দিছিলে বুলি কৈছে এতিয়া মটৰ চুইচটো খুলি থৈ নাই দিয়া আৰু এতিয়া গৈ থাকোঁ ফটাফট আৰু এতিয়া ফেন চলাই দিছে ৰুমত ফেনো বন্ধ কৰিব লাগে কাৰেণ্টটো আহি আছে ফেনখন এখন আৰু লেংকি ফেনখন বন্ধ কৰি দিম এতিয়া এইখন বন্ধ কৰি দিম কি যাওঁ বন্ধ কৰি দিম দিনটো বাঢ়িব যে আজিকালি নহয় কমেণ্ট কবি এইফালে নহয় গেছৰো বহাইছে কাৰেণ্টৰ বিলো বহাইছে মানুহখিনি বাহিৰত থাকিলে ধুনীয়া চলাই থাকিব নোৱাৰে ফেনখন বন্ধ কৰিব লাগিব সেইটো কাৰণে উপায় নাই বন্ধ কৰি দিলোঁ এতিয়া আমখিনি ক'ত থৈ দিলে বিচাৰি নাপাওঁ আমখিনি লুকুৱাই দিলোঁ খাম বুলি ইয়াত থৈ দিছোঁ চাওক আমখিনি ইয়াত থৈ দিছিলোঁ আমখিনি নাই এইখিনি নহয় দাম নাই এইখিনি ৰঙালাও না মঙালাও না নঙলাও সেনেকুৱা মোক মুখতে ভালকৈ দেই কৈছোঁ সেয়াত গোটেইখিনি দামখিনি ক'ত থৈ দিছোঁ বিচাৰি নাপাওঁ আপুনি বাগান বুলি ক'বলৈ আছে অকণমান বেছি নথকা নহয় বাৰু ঘৰৰ ওচৰতে আগফালে আছে এইটো ঘৰটো আগফালে আছে এইখিনি এইখনে বাগানখন আমাৰ সৰু মৰুকৈ আছে এচিটি ইমানখিনি এখন আছে বাগান সেইখন বাগান
100ৰ ভিতৰত 35 মান মৰিলে গছ, চাগেতো 65 মান আছে, 37 এনেকুৱা মানে মৰিলে গছ। আৰু মানে পূৰা ৰ'দ মানে নোলাব নহয় ৰ'দত। আৰু মানে বাগান মানে সৰুকৈ অকণমান মানে শ্ল' মোচনৰ গান এটা কাৰণে বনাই দিছোঁ, সেইটো আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে ক'ব, আপোনালোকে চাওক ভিডিঅ'টো। আৰু যোনটো মানে দেখাইছিল এতিয়া শ্ল' মোচনৰ, সেইটো কেনেকুৱা লাগিলে ক'ব কমেণ্টত। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজিলৈ যিমানখিনি পালোঁ সিমানখিনি দেখালোঁ, আৰু আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।